এই গৌৰৱময় ক্ষণত আমাৰ মন দেশপ্ৰেমেৰে উদ্বেলিত হোৱাটো স্বাভাৱিক, কিন্তু সমান্তৰালভাৱে শেহতীয়াকৈ আমাৰ ৰাজ্যখনে সন্মুখীন হোৱা প্ৰাকৃতিক দুৰ্যোগে আমাৰ অন্তৰ স্বাভাৱিকভাৱে ভাৰাক্ৰান্ত কৰি ৰাখিছে। শেহতীয়াকৈ অহা প্ৰলয়ংকৰী বানৰ বিভীষিকাই আমাৰ বহু আপোনজনৰ জীৱন আৰু সপোন কাঢ়ি লৈ গ'ল। এই অপূৰণীয় ক্ষতিয়ে আমাক গভীৰভাৱে ব্যথিত কৰিছে। এই দুৰ্যোগত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে যিসকল লোকে এই দুৰ্যোগত নিজৰ সৰ্বস্ব হেৰুৱালে তেওঁলোকৰ প্ৰতিও গভীৰ সমবেদনা আৰু সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। স্বাধীনতা দিৱস আমাৰ বাবে ৰাষ্ট্ৰৰ উৎসৱ। তাৰ লগে লগে এয়া অগণন দেশপ্ৰেমীৰ ত্যাগ, তপস্যা, সাহস আৰু আত্মবলিদানক স্মৰণ কৰাৰ এক পবিত্ৰ উপলক্ষ। আজিৰ এই মহান দিনটোত মই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে প্ৰতিগৰাকী মুক্তিযোদ্ধা আৰু স্বাধীনতা সংগ্ৰামীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ সৈতে অসমৰ এক গৌৰৱময় অধ্যায় জড়িত হৈ আছে। 1957 চনৰ চিপাহী বিদ্ৰোহৰ পূৰ্বেই 1828 চনত গন্ধৰ কোঁৱৰৰ নেতৃত্বত অসমৰ মাটিত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ বীজ অংকুৰিত হৈছিল। 1830 চনত বিদ্ৰোহৰ গুৰি ধৰিছিল পিয়লি বৰগোহাঁই আৰু পিয়লি বৰফুকনে। এই বিদ্ৰোহৰ বাবে পিয়লি বৰফুকন, জীউৰাম দুলীয়া বৰুৱা, ৰূপচান কোঁৱৰ, দেওৰাম দিহিঙীয়া, ডেকা বোম সিংফো আৰু হৰনাথক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে। বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু বিচাৰৰ অন্তত পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক শিৱসাগৰৰ ফাঁচি দিয়া হয়। বাকীসকলক ঢাকাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল মণিৰাম দেৱানে কলিকতাৰ মাটিৰ পৰা। মণিৰাম দেৱানক কলিকতাত গ্ৰেপ্তাৰ কৰি পিছত বিচাৰৰ বাবে অসমলৈ অনা হয়। বিদ্ৰোহত জড়িত থকাৰ অভিযোগত পিয়লি বৰুৱা আৰু মধু মল্লিকক গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱানক পিয়লি বৰুৱাৰ সৈতে যোৰহাট কাৰাগাৰত 1858 চনত ফাঁচি দিয়া হয়। দুতিৰাম বৰুৱা, মধু মল্লিক, কমলা বৰুৱা, মৰঙী খোৱা গোহাঁই, ত্ৰিনয়ন আৰু মায়াৰামক যাৱজ্জীৱন নিৰ্বাসন দিয়া হয়। বাহাদুৰ গাঁওবুঢ়া আৰু ফৰমুদ আলীক আনমানলৈ পঠিয়াই কাৰাদণ্ড দিয়া হয়। অসমৰ দুগৰাকী বীৰাংগনা মহিলা ৰূপহী আইদেউ আৰু লুম্বৈ আইদেউকো এই বিদ্ৰোহত জড়িত থকাৰ উমান পাই ব্ৰিটিছে তেওঁলোকৰ সম্পত্তি জব্দ কৰে। ইয়াৰ পাছতো অসমৰ কেইবা ঠাইতো কৃষক বিদ্ৰোহে ব্ৰিটিছৰ বিৰুদ্ধে সংগঠিত ৰূপ লৈছিল। 1860 চনৰ ফুলগুৰি, 1868 চনৰ দৰং, 1893-94 সৰুক্ষেত্ৰী, চিপাজাৰ, বিয়াপাৰা, বৰদৌলগুৰি, ধাহি, পাটিদৰং, আমচকলি আদি স্থানত ৰাইজমেল অনুষ্ঠিত হৈছিল। 1894 চনৰ 28 জানুৱাৰী দৰং জিলাৰ পথৰুঘাটত দ্বিতীয়বাৰৰ বাবে কৃষক বিদ্ৰোহ সংগঠিত হৈছিল। বৰ্ধিত খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নিৰস্ত্ৰ জনতাৰ ওপৰত ব্ৰিটিছ আৰক্ষীয়ে কৰা ধাৰাসাৰ গুলীবৰ্ষণত নিমিষতে শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক ঘূণীয়া আৰু আহত হৈছিল। 1883 চনৰ 12 ফেব্ৰুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল বা ডিমা হাছাওত বীৰ শম্ভুধন ফাংলুৱে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিছিল। তেওঁৰ আত্মবলিদানে ডিমাছা সমাজৰ দেশপ্ৰেম, সাহস, আত্মমৰ্যাদা আৰু ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে
প্ৰতিৰোধৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছিল। 1921 চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে স্বাধীনতা আন্দোলনক অধিক তীব্ৰতৰ কৰি তোলে। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা, কুলধৰ চলিহা, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ প্ৰমুখ্যে নেতাসকল এই আন্দোলনত নামি পৰে। গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেজপুৰ চাহ বাগিচাত মদ আৰু কানিৰ বিৰুদ্ধে প্ৰচাৰ চলাই 1921 চনত চাহ শ্ৰমিক মালতী উৰ্ফে মাংৰি ওৰাং নিহত হয়। দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত তেখেতে অসমৰ পৰা শ্বহীদ হোৱা প্ৰথমগৰাকী মহিলা। 42ৰ গণ বিপ্লৱত গান্ধীজীৰ কৰিম অথবা মৰিম বাণীৰে উদ্বুদ্ধ হৈ সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীয়েও ব্ৰিটিছ শাসন উফৰাবলৈ ওলাই আহিছিল। সেই সময়ত দেশৰ হকে যুঁজি যোৰহাট কাৰাগাৰত ফাঁচী কাঠত উঠিছিল কুশল কোঁৱৰ। এই কাৰাগাৰতে দেশৰ হকে যুঁজ দি মৃত্যুক আঁকোৱালি লৈছিল স্বাধীনতা সংগ্ৰামী কমলা মিৰি আৰু বেজা বাউৰীয়ে। গহপুৰ থানাত তিৰংগ পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কাৰ্যসূচীত অংশ লৈ ব্ৰিটিছৰ গুলী আৰু লাঠি চলনাত মৃত্যুবৰণ কৰিছিল শ্বহীদ মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, ৰতন কছাৰী, সৰুনাথ চুতীয়া, মণিৰাম কছাৰী, তিলেশ্বৰী বৰুৱা, লেৰেলা কছাৰী, দয়াল দাস বানিকা, খহুলী দেৱী, মংগল কুৰকু আৰু পদুমী গগৈ। বজালীত পুলিচৰ গুলীত শ্বহীদ হৈছিল মদন বৰ্মন,